নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম। বন্ধুসকল, আজি আপোনালোকলৈ কেইটামান জিকে প্ৰশ্ন আগবঢ়াইছোঁ। বন্ধুসকল, যদি প্ৰশ্নকেইটাৰ উত্তৰ জানে তেন্তে আগতীয়াকৈ কমেণ্টত জনাই দিব। যিহেতু আপোনালোকে প্ৰশ্নকেইটাৰ উত্তৰ জনাৰ আগতে 10 ছেকেণ্ড পাব, সেই 10 ছেকেণ্ডতে আপোনালোকে পাৰিলে কমেণ্টত জনাই দিব। এতিয়া আহকচোন বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। কোনখন দেশত আটাইতকৈ বেছি ঘি উৎপাদন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ভাৰত। মানুহৰ দেহত কিমান লিটাৰ ৰক্ত পোৱা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 5ৰ পৰা 6 লিটাৰ। কোনখন দেশত এটাও নিউজ চেনেল নাই? ইয়াৰ উত্তৰটো হ'ল গ্ৰীক। কোনখন দেশত আটাইতকৈ বেছি গাখীৰ উৎপাদন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল ভাৰত। বান্দৰৰ কিমানটা দাঁত থাকে? ইয়াৰ উত্তৰটো হ'ল 34টা। কাবাডী কোনখন দেশত আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ল ভাৰত। ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক শিক্ষিত লোক আছে? ৰাজ্যখনৰ নাম হ'ল কেৰেলা। ভাৰতৰ প্ৰথম নাগৰিক কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল ৰাষ্ট্ৰপতি। বিশ্বৰ আটাইতকৈ বেছি কোনখন দেশত মোবাইল বনায়? ইয়াৰ উত্তৰটো হ'ল চীন। কোন চনত দিল্লী ভাৰতৰ ৰাজধানী হয়? ইয়াৰ উত্তৰটো হ'ল 1911 চনত।